আজি মই মানৱ শৰীৰৰ 10টা তথ্য দিবলৈ গৈ আছোঁ। ভিডিঅ'টো অকণো স্কিপ নকৰি সম্পূৰ্ণ চোৱা আৰু জ্ঞান লাভ কৰা। তেন্তে বন্ধুসকল পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' ৰাইট নাও। প্ৰথম কথা জানো আহক হাউ মেনি লং অফ হিউমেন ইণ্টেষ্টাইন, তাৰমানে মানুহৰ পেটুকা কিমান দীঘল। তথ্য অনুসাৰে পোৱা মতে যুৱক যুৱতীৰ পেটুকা হৈছে এনিৱন ন, কোনোবাই জানানে কিমান দীঘল? মানুহৰ পেটুকা হৈছে 7 মিটাৰ, তাৰমানে 23 ফুট। ৱাও, 23 ফুট। এটা ছুপাৰ নাইট বাছৰ সমান 7 মিটাৰ, তাৰমানে 23 ফুট। ৱাও, ইমান দীঘল। নম্বৰ 2, ৱেইট অফ মেন এণ্ড ৱমেন হাৰ্ট, তাৰমানে মানুহৰ হৃদয় কিমান ওজন। সকলো মানুহে কয় মাইকী মানুহৰ হৃদয়টো সৰু আৰু কমজোৰি, সেইকাৰণে তেওঁলোকে ভয় খায় আৰু কঁপে। যে প্ৰকৃততে গম পাম কাৰ কিমান ডাঙৰ আৰু সৰু। 30ৰ পৰা 40 বছৰ বয়সলৈকে মানুহৰ হৃদয়ৰ ওজন হৈ যায় 289.6 গ্ৰাম, তাৰমানে 289.6 গ্ৰাম, আৰু মাইকী মানুহৰ হৈ যায় 284.7 গ্ৰাম, তাৰমানে 244.7 গ্ৰাম। ইয়াত দেখা যায় যে মতা মানুহৰ হৃদয়টো 5 গ্ৰাম ডাঙৰ, সেইকাৰণে মতা মানুহৰ দমটো অলপ বেছি। আৰু 60ৰ পৰা 70 বছৰ বয়সলৈকে হৈ যায় মানুহৰ হৃদয়ৰ ওজন 345.9, আৰু মাইকী মানুহৰ হৈ যায় 285.1, তাৰমানে যদি বিয়োগ কৰা হয়, মাইনাছ কৰা হয়, তেতিয়াহ'লে মাইকী মানুহতকৈ মতা মানুহৰ হৃদয়টো 60 গ্ৰাম ডাঙৰ। 60 গ্ৰাম ডাঙৰ মতা মানুহৰ, সেইকাৰণে মতা মানুহৰ দম হয় আৰু মাইকী মানুহৰ সৰু। সেইকাৰণে চাগে মাইকী মানুহবিলাকক ছোৱালী মানুহবিলাকক প্ৰেম কৰিলে ছোৱালী মানুহবিলাক বহুত লেজিকে বুজি পায়, আৰু এজন ছোৱালীয়ে এটা ল'ৰাক ভাল পালে ল'ৰাটো অতি সোনকালে ভাল পাই যায়। এয়াই চাগে মেইন কাৰণ। এতিয়া বন্ধু তোমালোকে বুজি পালা ছোৱালী মানুহবিলাকে কিয় প্ৰেম সোনকালে বুজি নাপায়। এই কাৰণে বুজি নাপায় কাৰণ তেওঁলোকৰ হৃদয়টো অলপ সৰু, সেইকাৰণে বুজাত অলপ সময় লাগে। ফেক্ট নম্বৰ 3, হোৱাট ইজ দ্য হিউমেন নৰ্মেল ৰেঞ্জ অফ হিয়াৰিং, তাৰমানে আমাৰ কাণৰ শুনাৰ তৰংগ কিমান। 20 Hz-টো 20 kH, তাৰমানে H আৰু Z-টো হৈছে শব্দৰ তৰংগৰ একক Hz। আমি 20 Hz-লৈকে শুনিব পাৰোঁ। ডিজেৰ হৈছে 50 H to 20 kH। ডিজেৰ আমি 20ৰ পৰা ওপৰত শুনিব নোৱাৰোঁ, আৰু ইমানটোৰ শুনাৰ ওপৰত আমাৰ কাণটো ক্ষতি হয়। কিন্তু হেডফোনতো ঠিক তেনেকৈ 100 kH থাকে, কিন্তু আমি 80, 90 এনেকুৱা শুনি থাকোঁ। আশীৰ ওপৰত গ'লে হেডফোনে এটা ৱাৰ্ণিং দিয়ে যে ইয়াৰ পৰা ওপৰত শুনিলে আমাৰ ক্ষতি হ'ব। নম্বৰ 4, হাউ ফাৰ কেন দ্য হিউমেন আই চি টু দ্য আনাদাৰ পাৰ্চন, এজন স্বচ্ছ মানুহে কিমান দূৰলৈকে চাব পাৰে। সেইটো তাৰ উত্তৰ হৈছে 30 মাইল, তাৰমানে 48 কিলোমিটাৰ। 48 কিলোমিটাৰ এটা স্বচ্ছ মানুহে চাব পৰা যায়। তেতিয়াহ'লে আমি টিভি কিমান দূৰৰ পৰা আমি চাব লাগে। এটা 55 ইঞ্চি টিভি চবৰ ঘৰতে আছে, চেমচাং আছে, ছনী আছে, কিবা কিবি আছে। এই সকলোবোৰ 55 ইঞ্চিৰ টিভিটো 7 ফুট দূৰৰ পৰা চাব লাগে। 7 ফুট দূৰৰ পৰা টিভিটো চালেহে চকুৰ এই পাৱাৰটো তোমাৰ ৰক্ষা পৰিব আৰু স্বচ্ছ এটা চকু হৈ থাকিব। 5 নম্বৰ তথ্যটো দিবলৈ গৈ আছোঁ। এইটো অতি দৰকাৰী এণ্ড মষ্ট ইম্পৰ্টেণ্ট দিছ ফেক্ট। শুনা তেতিয়াহ'লে, মানুহৰ ব্ৰেইনটো কিমান কেজি, নৰ্মেল কেজি কিমান মানুহৰ ব্ৰেইন। 1 কেজি 500 গ্ৰাম হৈছে মানুহৰ নৰ্মেল ব্ৰেইন। কিন্তু ৰনেটো গৌৰীয় বৰবছা নামৰ মেডিকেল ডক্টৰজনে জোখতে পাইছিল মানুহৰ 1 কেজি 336 গ্ৰাম মানুহৰ, কিন্তু মাইকী মানুহৰ পাইছিলে 1 কেজি 198 গ্ৰাম। কিন্তু মেইন কথা তাত নহয়, মাইকী মানুহৰ ব্ৰেইনটো কম হ'লেও কি হ'ল, এলবাৰ্ট আইনষ্টাইনৰ ব্ৰেইনটো কিমান সেইটোহে মেইন কথা। এলবাৰ্ট আইনষ্টাইনৰ ব্ৰেইনটো আছিল 1 কেজি 230 গ্ৰাম, মাত্ৰ 1 কেজি 230 গ্ৰাম। কিন্তু এজন ডেকা মানুহৰ ব্ৰেইনৰ ৱেইট থাকে 1 কেজি 400 গ্ৰাম। এলবাৰ্ট আইনষ্টাইনৰ ব্ৰেইনটো কেজিটো কম আছিল, কিন্তু জ্ঞান বহুত আছিল। এই তথ্যটোৰ দ্বাৰা আমি কি বুজিলোঁ যে মানুহৰ ব্ৰেইনটোৰ ওজনটো কম হওক বা সৰু হওক তাৰ দ্বাৰা কোনো কথা নাই, জ্ঞানটো বেলেগ বস্তু, জ্ঞানৰ পৰিসৰটো বহুত ডাঙৰ। এলবাৰ্ট আইনষ্টাইনৰ নিচিনাকৈ আমাৰ জ্ঞানটো বহলাই ল'বলৈ পাৰোঁ। নম্বৰ 6, হাউ মেনি ব্লাড গ্ৰুপ ইন আৱাৰ বডি, আমাৰ শৰীৰত কিমানটা ব্লাড গ্ৰুপ আছে। ব্লাড গ্ৰুপ মানে কি আমি সকলোৱে জানো। কিমানটা আছে? 4টা। 4টাকে 8টা কৰিব পাৰি, নেগেটিভ আৰু পজিটিভ। নেগেটিভ আৰু পজিটিভ, এ বি আৰু অ'। এইকেইটাকে পজিটিভ কৰিলে হৈ গ'ল 8টা হৈ যাব। এ নেগেটিভ, এ পজিটিভ, বি পজিটিভ, বি নেগেটিভ, এ বি নেগেটিভ, এ বি পজিটিভ, অ' নেগেটিভ, অ' পজিটিভ। 8টা গ্ৰুপ আছে। নম্বৰ 7টো ক'বলৈ গৈছোঁ, অতি গুৰুত্বপূৰ্ণ কথাটো ক'বলৈ গৈ আছোঁ, হিউমেন ৰিপ্ৰডাক্টিভ ছিষ্টেম, ছেক্স। ছোৱালীৰ বোলে ছেক্স বেছি থাকে, ল'ৰাৰ বোলে কম। এতিয়া গম পাম কি কথাটো।
এই কথাটো যে কোৱাৰ লগে লগে আপোনালোকে নাভাবিব যে মই বেয়া কথা ক'বলৈ গৈ আছোঁ। এই সকলোবোৰ কথা আমি ক্লাছ 8, 9, 10 শিকি আহিছিলোঁ, কিন্তু তেতিয়া আমাক লাজ লাগিছিল আৰু ঘিণ লাগিছিল, সেইকাৰণে আমি শিকা নহ'ল। যে মই ক'বলৈ গৈ আছোঁ তেতিয়াতো আপোনালোকে বেয়া বুলি নাভাবিব। যিটো ল'ৰাৰ যিটো ছেক্সৰ পৰা লিকুইড ওলায় তাক কয় চিমেন, আৰু ছোৱালীৰ পৰা যিটো ছেক্সৰ পৰা লিকুইড ওলায় তাক কয় চেলছ। গম পাইছেনে? এতিয়া মেইন কথা হৈছে যে নতুন তথ্যটো হ'ল যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন নামৰ টীমটোৱে ল'ৰাৰ মিনিমাম নৰ্মেল ছেক্স কিমান থাকিব লাগিব সেই কথাটো কৈছিলে 2.5 ml ইমানটো থাকিবই লাগিব। ইয়াতকৈ কম হ'লে ক্ষতি হ'ব। তাৰ ছালত বিভিন্ন ধৰণৰ পিম্পলছ ওলাব, বিভিন্ন ধৰণৰ কিবা দেখা দিব, নানান ধৰণৰ ৰোগ দেখা দিব, চৰ্ম ৰোগ, আৰু তাৰকে ওপৰত থাকিলে বহুতো সমস্যাই দেখা দিব, অসভ্যালি কৰিব। তো এইটো যাৰ ছেক্স নাই, ছেক্স হ'বৰ কাৰণে লাগে ভিটামিন চি লাগে, কেলছিয়াম লাগে, ছ'ডিয়াম লাগে, প্ৰ'টিন লাগে আৰু জিংক লাগে, তেতিয়াহে ছেক্স হয়। আৰু এবাৰত ল'ৰাই এবাৰ স্প্ৰেম কৰিলে 200 পৰা 500 মিলিয়ন স্প্ৰেম ওলায়, মানে চিমেন ওলায়। চিমেন কুক থাকে তাত। কুক মানে আমি ক্লাছ 9তে পাই আছিলোঁ যে ক'বলগীয়া নাই। আৰু ফেমেল ৰিপ্ৰডাক্ট ছিষ্টেম যিটো লিকুইড তাক কয় চেলছ, আৰু এই চেলছ আৰু চিমেন মিলিয়েই সন্তান হয়। নাম্বাৰ 8, আমাৰ নাকৰ কোনটো অংশই গোন্ধ লোৱাত সহায় কৰে? সেই বস্তুটোৰ নাম কি যিটো নেকি আমাক গোন্ধ লোৱাত সহায় কৰে? তাৰ নাম হৈছে অলফা ফেক্টৰী। এই অলফা ফেক্টৰী আমাক গোন্ধ লোৱাত সহায় কৰে। নাম্বাৰ 9, আমাৰ মস্তিষ্কত, আমাৰ মাথাটোত কিমানটা হাৰ্ডি আছে? 28টা হাৰ্ডি আছে। এতিয়া 10 নম্বৰ কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট কথা, তিল কিয় থাকে গালত? গালত তিল থাকিলে কি হয়? ভাগ্যৱান যাৰ তিল আছে, যাৰ তিল আছে তেওঁলোকে ভাগ্যৱান। তেওঁলোকৰ তিল থকা মানে ভৱিষ্যতত ভাগ্যটো ভাল থকা, বহুত ভাগ্য নিৰূপণ কৰে এই তিলৰ ওপৰত। গতিকে 10টা ফেক্ট ক'লোঁ। যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰা, আৰু যদি ভাল লগা নাই তেতিয়াহ'লে ডিছলাইক কৰা, আৰু কমেণ্ট কৰিব একেবাৰে নাপাহৰিবা। নতুন যদি লাইক কৰি দিয়া আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।